এই অকণমান ভিতৰৰ পৰা আহোঁ নাই নাই কিয় এলাও নাই ভিডিঅ' আমি ৰিপৰ্টাৰ নহয় ৰিপৰ্টাৰ নহ'লে বুজি পাইছ ন ৰিপৰ্টাৰ হওক নহওক এলাও নাই হা হা এলাও নাই মালিক আহিব আৰে মালিক আহিলেওতো চাবলৈতো যাব পাৰি না সেইটো আৰু এলাও নাই কনষ্ট্ৰাকশ্যন হৈ থকা বিল্ডিংসমূহত এনেধৰণে মানুহ আহিব নালাগে কাৰণ যথেষ্ট ডাঙৰ বিল্ডিং ইয়াতে কোনোবা এটা কোণাত ক'ত কি হৈ আছে কোনো হেল্ল' ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মাইণ্ড হাণ্টাৰ অবিনাশ কিশোৰলৈ স্বাগতম জনাইছোঁ বন্ধুসকল আজি মই উপস্থিত আছোঁ এনেকুৱা এটা জেগাত আপোনালোকে নিশ্চয় মোৰ বেকগ্ৰাউণ্ডত বিল্ডিং এটা দেখা পাইছে খানাপাৰাৰ যিটো নৱনিৰ্মিত 5 ষ্টাৰ হোটেল এই হোটেলখনলৈ আহিছোঁ বহুত ওপৰলৈ উঠি আহিছোঁ ঘামিছোঁ কষ্ট কৰিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আচলতে ইয়াত আজি কি আছে আপোনালোকে দুই এটা ভিডিঅ'ত হয়তো দেখা পাইছে বা ইয়াৰ স্থানীয় মানুহে কয় যে ইয়াতে ভূত আছে বুলি ভূত ওলায় বুলি গতিকে আজি সেই ভূত বিচাৰি আহিছোঁ চেষ্টা কৰিম আশা কৰিছোঁ যাতে তেনেধৰণৰ কোনো নিগেটিভ এনাৰ্জি এই নৱনিৰ্মিত অনুষ্ঠানটোত নাথাকক কাৰণ এনেকুৱা এখন হোটেল বা এনেকুৱা এটা অনুষ্ঠান অসমত গঢ় লৈ উঠা মানে আমাৰ অসমত যিখিনি এমপ্লয়মেণ্ট সেই নিবনুৱা সমস্যা দূৰ হোৱা গতিকে বিভিন্ন হয়তো বেলেগ কাৰণত এই নিৰ্মাণ হৈ থকা বিল্ডিংটো আজি ইমান দিনে হয়তো বন্ধ হৈ পৰি আছে তথাপিতো একদম কাষৰ পৰা আমি অলপ বিল্ডিংটো পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিম তাৰ প্ৰতিটো কোণ প্ৰতিটো ফ্ল'ৰ তাত কি আছে আচলতে যাৰ কাৰণে মানুহে হয়তো কয় যে ইয়াতে কিবা ভূত বা এনেধৰণৰ কিবা আছে যাৰ কাৰণে মিস্ত্ৰীয়ে কাম কৰিব নোৱাৰে বা মিস্ত্ৰীবিলাকে ভয় খাই গুচি যায় চ' আমি আহি আছোঁ 2-3জন গতিকে যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যাতে প্ৰকৃত সত্যটো আপোনালোকৰ সন্মুখত ওলাই আহে গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক যদি ইয়াত তেনেধৰণৰ কিবা ভূতৰ স্থিতি পাওঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাব আৰু আপোনালোকে যিহেতু জানেই যে মই পেৰানৰ্মেলৰ ওপৰত যথেষ্টখিনি ৰিচাৰ্চ কৰি আছোঁ আৰু ভূত বিচাৰি যোৱাটো আৰু মোৰ কাৰণে গতিকে আহিছোঁ পাহাৰ উঠিবলগীয়া হৈছে আচলতে সেইকেইটা আহিবই পৰা নাই সেই দুটা তাত থাকিল সিহঁতেও ভূত চাবলৈ আহিছে এই বিল্ডিংটোৰ তলত ইয়াৰ পৰা যদি তলফালে যায় তেতিয়াহ'লে যথেষ্ট পাহাৰ ইয়ালৈকে যদি গাড়ী নাহে 5 ষ্টাৰত মানুহ অহাটো কেতিয়াও পচিবল নহয় 5 ষ্টাৰ হোটেলত থাকিবলৈ নাই হোৱা পাৰিছে না আহিব আহি থাকা বিল্ডিংটো আচলতে দূৰৰ পৰা একদম অকণমান লাগে বন্ধুসকল মই এনেকৈ কথা কোৱাটো সম্ভৱ নহ'ব মই বেকগ্ৰাউণ্ডত আপোনালোকক ক'বগৈ লাগিব যেন পাইছোঁ কাৰণ চাওক ইয়াৰ পৰা যদি মই আপোনালোকক দেখুৱাওঁ এয়া গোটেই গুৱাহাটী গণেশগুৰি পৰা আৰম্ভ কৰি গোটেইখিনি দেখা পাব দেখিছে তাজ হোটেল এইখন ওলাই আছে হোটেল তাজ ভিভান্তা
সেয়া দেখা পাইছে আপোনালোকে সৌখন য'ত দেখা পাইছে দূৰত হোটেল তাজ ভিভান্তা আৰু এইখন চাওক আচলতে সঁচাকৈ 5 ষ্টাৰ মানে এই কনষ্ট্ৰাকশ্যন চাগে ভাবিবলগীয়া ভয় লগা গাইজ এনেকুৱাও নহয় যে ইয়াৰ যিটো ষ্ট্ৰাকচাৰ এই বিল্ডিংটো যেনেধৰণে বনাইছে আচলতে ইয়াত যে কোনো ভূতে বাহ নল'ব তাৰে কোনো মানেও নাই কিন্তু স্থানীয় মানুহৰ যিখিনি কথা আচলতে সত্য হ'বও পাৰে চ' এইফালেদি আমি উঠিবলৈ চেষ্টা কৰিম কাৰণ যেনি তেনি যোৱাটো সম্ভৱেই নহয় এইবোৰ গোটেই পানী উঠা 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 এই ৰাজেন ক'ত গ'লা তুমি ইয়াৰ দেখোন পাৰ্টবিলাক কিবা বেলেগ বেলেগ টাইপৰ লাগিছে সঁচাকৈ মানে চাওক কিমান ভিতৰটো কিমান তলত আছে আকৌ আমি উঠি আহিলোঁ ওপৰত যেন লাগিল এইফালে তললৈ এপাক চাব খোজোঁ তাক এইফালে মাতি দিয়া সঁচাকৈ চাওক আমি ওপৰে ওপৰে আহি ইয়াত পালোহি পিছফালেদি কোনফালেদি আহিবা কোনফালে ওপৰত নহয় আমি এইফালে আহিলোঁ আমি তলত আছোঁ একো ধৰিব পৰা নাই সঁচাকৈ ভুল ভুলীয়া কোন মানুহ কোনফালেদি আহিছে একো পাত্তা পোৱা নাই চব এয়া এইটো কোনটো বস্তু কোনফালেদি সঁচাকৈ এইফালে দাদা আমি তলত যাওঁ তলতো আছে তলত যথেষ্টখিনি দ দেখা পাইছোঁ আচলতে আমি পাহাৰৰ সমতলত আছিলোঁ চ' চাওক এইটো তলত তো ইয়াতকৈ তলত চাগে নাই ৰাম আছেও চাওক যথেষ্ট ইয়াৰ যিটো কনষ্ট্ৰাকশ্যন মানুহ হেৰাব যদি এইখন সম্পূৰ্ণ হৈ উঠে মানুহ সঁচাকৈ হেৰাব কিন্তু এই ষ্টেপটোৱেদি কিমান তললৈকে যায় আচলতে ইয়াত যিটো লবিটো আমি চাবলৈ চেষ্টা কৰি আছোঁ যাবলৈ ভয় লাগিছে নাই আৰু নাযাওঁ বহুত ভিতৰত সোমাব লাগিব মাটিৰ তলৰ পৰা আহিছে তুমি যাবানে হে যোৱাচোন এই নাই মাটিৰ তলৰ পৰা আহিছে আছে হে মাটিৰ তলত দ মানে পাহাৰৰ পৰা যেনেকৈ পাৰিছে তেনেকৈ কনষ্ট্ৰাকশ্যনটো কৰি আনিছে আচলতে গম পাইছেনে কোনো ফিল আপ কৰা নাই প্ৰতিটো বস্তু লেচি হৈছে এইবিলাকতো পানী হৈ গ'লে মানুহ দেখোন তলত টাইটানিকত ডুব যোৱা নিচিনাকৈ ডুব যাবহে আচলতে মই ভয় কৰি তললৈ নোযোৱা নহয় কাৰণ ইয়াত কোনো মোৰ ভূতৰ ভয় নাই কিন্তু মই লগত আচলতে ইয়ালৈ এজন চিকিউৰিটিৰ লগত লৈ আহিব লাগিছিল বা এই মেনেজমেণ্টৰ এই অনুষ্ঠানটোৰ মেনেজমেণ্টৰ এজন ব্যক্তিৰ লগত ৰাখিব লাগিছিল কাৰণ ইয়াত কোনটো কোণত কি বস্তু পৰি আছে বা ইয়াত যদি ক'ৰবাত কিবা এটা অঘটনো ঘটি আছে তো তাৰ সাক্ষী হিচাপে আমি যি তিনিজন আহিছোঁ সেই তিনিজনৰ বাদে আমাৰ লগত দ্বিতীয় এজন এই অনুষ্ঠান এই এৰিয়াটো আচলতে লবি হিচাপে ব্যৱহাৰ কৰিব কেনে লাগিছে কাৰণ এইটো ডাঙৰ ষ্টেপ এটা ইয়াতে গোটেই মানুহ আহি থাকি
ডাঙৰ ডাঙৰ গ্লাছ লগাব চাগে, কাৰণ এইটো এটা বৃহৎ এৰিয়া য'ত আমি ৰিচিপশ্যন বুলি ক'ব পাৰোঁ। ইয়াতে ৰিচিপশ্যনটো হ'ব, ইয়াৰ পৰাই আৰম্ভ হ'ব হোটেলখন। ক্ৰমান্বয়ে ওপৰলৈ গৈ আছে, গতিকে চাওঁ অকণমান ইফালে সিফালে ইয়াত স্থানীয় মানুহে কোৱাৰ ধৰণে কিবা অসুৰী আত্মা বা তেনেকুৱা ধৰণৰ নিগেটিভ এনাৰ্জি পাওঁ নেকি, বা মোৰ তেনেকুৱা ছিক্স চেন্সত কিবা ধৰাত দিয়ে নেকি। কিন্তু এটা কথা ঠিক যে ইয়াতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ পৰা বাদুলিৰ মাত, শিয়ালৰ হোৱাও শুনা পাইছোঁ আচলতে এই মুহূৰ্ততেই। এতিয়া মাত্ৰ 5টা বাজিছে, চ' আগলৈ যাওঁচোন অলপ। ক'ত কি বনাইছে এতিয়ালৈকে একো ধৰিব নোৱাৰি। মাজে মাজে ক'ৰবাত লিক হৈ আছে, এইবিলাক চাব লাগিব। এইবিলাক ৰুমবিলাকতো আমি ওপৰলৈ যোৱাই নাই আচলতে। এইবিলাক লবি বা হেৰি এনেকুৱা টাইপত গোটেই কামটো চলি আছে। অকল্পনীয় এটা বাজেট, এটা যথেষ্ট ডাঙৰ বাজেটেৰে এইখন নিৰ্মাণ কৰি আছে। আগলৈ ষ্টেপ আছে কিন্তু যাব খোজা নাই। পৰিৱেশটো কোনে কৈছে তাত কেনেকুৱা ভয় লগা পৰিৱেশ। বন্ধুসকল, য'ত মই উপস্থিত আছোঁ এটা আপুনি ভাবিব নোৱাৰে। দেখা যাওক, বিল্ডিংটোত আচলতে বহুত দিন কাম বন্ধ হৈ থকাৰ কাৰণে আচলতে কি হৈছে, ইয়াত কিছুমান জীৱ জন্তুৱে বাস কৰিছে, বাদুলি, চৰাই চিৰিকটি, সেয়া শুনিছে আপোনালোকে চাউণ্ডবিলাক। সেই চাউণ্ডবিলাকে আচলতে পৰিৱেশটো জয়াল কৰি তোলে, ভয়ানক কৰি তোলে। তাৰ বাদে বিশেষ একো নাই। যিমান মোৰ ছিক্স চেন্সে কৈছে যে ৰুমবিলাক অন্ধকাৰ, তাৰ বাদে বিশেষ যি তেনেধৰণৰ কোনো অসুৰী আত্মাৰ স্থিতি একো তেনেধৰণৰ একো বৰ্তমানলৈকে অনুভৱ হোৱা নাই। কাৰণ তেনেকুৱা পৰিৱেশ, তেনেকুৱা জেগাত ভৰি থ'লেই গম পাওঁ, ফিল হয় যে এই জেগাডোখৰত এনেকুৱা যদি নিগেটিভ এনাৰ্জি আছে নে নাই, কেনেকুৱা ধৰণৰ কি এনাৰ্জি আছে সেইটো অনুমান হয়। গতিকে চাওঁ আগলৈ। ৰৈ লৈছোঁ আচলতে। বাকী পৰিৱেশটো আপোনালোকে গমেই পাইছে, যথেষ্ট ভয় লগাটো। ইয়াত 7টা বাজিলে বা 6টা বজাত ইয়াত এজন মানুহ উপস্থিত হৈ থকাটো সঁচাকৈ সম্ভৱ নহয়। জীৱ জন্তুৰ পৰা আৰম্ভ কৰি তেনেকৈ বাহ লৈছে আচলতে ইয়াতে। কিন্তু এতিয়ালৈকে মই তেনে কোনো নিগেটিভ এনাৰ্জি বা তেনেকুৱা ধৰণৰ একো ফিল কৰা নাই। গতিকে দেখা যাওক। চ' কিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে থাকিব। আশা কৰোঁ ইয়াত এনেকুৱা কোনো ধৰণৰ বস্তু যাতে নোলায়। কিন্তু স্থানীয় মানুহে কৈ আছে যে ইয়াতে তেওঁলোকে বিভিন্ন ধৰণৰ চাউণ্ড শুনা পায়, বা ৰাতি হ'লে ক'ৰবাৰ পৰা বেলেগ বেলেগ কিবা লাইট বা তেনেধৰণৰ কিছুমান বস্তু, অসুৰী আত্মা টাইপৰ বগা কাপোৰ পিন্ধি মানুহ ঘূৰি ফুৰা, এনেকুৱা টাইপৰ কিবা বিভিন্ন ধৰণৰ কথা ওলাই আছে। বুজক বুলিয়ে কৈছোঁ, যিহেতু নিজে দেখা নাই। হেৰাব মানুহ আচলতে ইয়াতে। চকুটুকু বান্ধি আনি এৰি দিলেহি দিনটো। আচলতে এনেকুৱা বিল্ডিঙত মই এটাই কওঁ, এইটোৰ কাৰণে আহিব নালাগে। কাৰণ আমাৰ আগত ইয়াত কি হৈ আছে কোনো গম নাপায়। কোনোবা এটা যদি ডেড বডি এটাও পৰি আছে, মানুহে গম নোপোৱাকৈ আমি আহিলোঁ। আজি আমি যিহেতু চিকিউৰিটিৰ লগত কথা পাতি আহিছোঁ, গম পাইছে যে আমি আহিছোঁ। গতিকে ইয়াত বেলেগ কিবা এটা হ'লে, সেইটো কাৰণে আচলতে এনেকুৱা নৱনিৰ্মাণ কনষ্ট্ৰাকশ্যন হৈ থকা বিল্ডিংবিলাকত পটককৈ মানুহ সোমাব নালাগে বন্ধুসকল। গতিকে বেলেগ একো নাই। যথেষ্ট ঘামিলোঁ, ওলাই আহিলোঁ বিল্ডিংটোৰ পৰা। বিশেষ একো নাই।
তেনেকুৱা কোনো কথা নাই। কিন্তু এটা কথা ঠিক, এনেকুৱা নিৰ্মাণ হৈ থকা কনষ্ট্ৰাকশ্যন হৈ থকা বিল্ডিংসমূহত এনেধৰণে মানুহ আহিব নালাগে। কাৰণ যথেষ্ট ডাঙৰ বিল্ডিং, ইয়াতে কোনোবা এটা কোণাত ক'ত কি হৈ আছে কোনেও গম নাপায়। আমি অনুমতি লৈ আহিছোঁ, গম পাই সকলোৱে যে আমি আহিছোঁ, তো ইয়াৰ পাছত যদি কিবা হয় আমি তাৰ কাৰণে ৰেছপনচিবিলিটি হ'ব পাৰোঁ। কিন্তু মানুহে কোৱাৰ দৰে ভবাৰ দৰে কোনো ভূত পেট ইয়াত বৰ্তমান আমি তেনেকুৱা অনুমান নকৰিলোঁ, বিশেষকৈ মই তেনেধৰণৰ কোনো অনুমান নকৰোঁ। গতিকে এইটো কথা ঠিক, যেতিয়া এইখন সম্পূৰ্ণ হৈ উঠিব এটা সুন্দৰ পৰিৱেশ, ইয়াৰ পৰা যদি মানুহে চাব খোজে সৌৱা চাওক। ইয়াত আচলতে যিসকল পৰ্যটক থাকিবৰ কাৰণে আহিব তেখেতসকলে গুৱাহাটীৰ সৌন্দৰ্যতাটো, নিশাৰ যিটো গুৱাহাটীৰ সৌন্দৰ্যতা খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰিব। আৰু আশা কৰিছোঁ অতি সোনকালে যাতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠে, এই ৰাস্তা যাতে পকা হয় আৰু তাৰ ওপৰেদি গাড়ী লৈ আহি যাতে আপোনালোকক এই হোটেলখন দেখুৱাব পাৰোঁ, সম্পূৰ্ণ 5 ষ্টাৰ হোটেলখন। তাৰ বাবে আপোনালোকেও আশীৰ্বাদ কৰিব, মোৰ চেনেলটোকো আপোনালোকে মৰম চেনেহ কৰিব। অকল আমি এতিয়া তাৰ পৰা ওলাই আহিলোঁ, গতিকে আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাই থাকে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুৰক্ষিত থাকক। বাই বাই, টেক কেয়াৰ।